Hey my dear awesome people, আপোনালোকে কোনোবাই ভাবিছেনে যদি ধৰক এই কোভিড-19ৰ কোনোনে ভ্যাকচিনে নলয় তেতিয়া কি হ'ব আৰু এই ভ্যাকচিন নলোৱাৰ টাইমতেই এখন এনেকুৱা ঠাই আছে টাইৱান নামৰ যিখন ঠাইয়ে অলৰেডি তাতে কেছ 0 কৰি পেলাই তাত মৃত্যু টোটেল 100 কৈও তলত আচৰিত হয়নে আমাৰ যত লকডাউনৰ পিছতো ইমান বাঢ়ি আছে কেছ তাতে লকডাউন কিবা কানিৰ পিছতো কেছ 0 মৃত্যুৰ সংখ্যা ইমান কম কেনেকৈ হ'ল তাতে কিবা এটা কৰিছে তেওঁলোকে ভ্যাকচিন কিন্তু ডেভেলপ কৰা নাই চাব এতিয়া এই গোটেই কেছটোত এটা বস্তু ইনভলভ হৈছে সেইটো হ'ল হাৰ্ড ইমিউনিটি মানে ইমিউনিটি সিস্টেমৰ এটা হাৰ্ড ইমিউনিটি সিস্টেম এতিয়া কি ইমিউনিটি সিস্টেম কি হাৰ্ড সিস্টেম এইবোৰ কি বস্তু আহিল নতুনকে গতিকে ভিডিওটো একদম শেষলৈ চাব আপোনালোকক মই ডিটেইলছত ভালকৈ ক'বলৈ ওলাইছো গোটেই কথাখিনি চাব আমাৰ ভ্যাকচিন এটা কেনেকৈ কাম কৰে যেতিয়া আমি কিবা এটা বেমাৰৰ পৰা আক্ৰান্ত হ'ম বুলি সম্ভাৱনা থাকে তেতিয়া সেই ভ্যাকচিনটো আমি লওঁ ঠিক আছে সেই ভ্যাকচিনটো ললে সেই ভ্যাকচিনটোত আমি যেটো বেমাৰৰ কাৰণে লওঁ সেই বেমাৰটোতে অলপমান বীজাণু মাৰি পেলাই নতুবা দুৰ্বল কৰি পেলাই আমাৰ বডিৰ ভিতৰত ভৰাই লওঁ ঠিক আছে এতিয়া লোৱাৰ পিছত সেই আমাৰ বডিৰ এটা সিস্টেম থাকে আমি জন্মতে আমাৰ বডিৰ এটা সিস্টেম আহিছে ডেভেলপ হৈ যায় সেই সিস্টেমটো হ'ল ইমিউনিটি সিস্টেমটো লগে লগে কি কৰে মেমৰিত ৰাখি থৈ দিয়ে যে এনেকুৱা টাইপৰ বস্তু আহিলে আমি এনেকৈ এটাক কৰিব লাগিব আমাৰ বডিটোক বচাব লাগিব এনেকৈ ধৰি লওক এটা সৰু এক্সাম্পল আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী কোনোদিনে অহাই নাই তেতিয়াহ'লে আপুনি একদম বস্তুবোৰ ইলেক্ট্ৰনিক্স কিবা কানি ধুনীয়াকৈ বাহিৰত থৈ দিব কিন্তু এদিন ধৰক হঠাতে কোনোবা এটা সৰু ল'ৰা ছোৱালী আহি পেলাই আপোনাৰ ইলেক্ট্ৰনিক বস্তুবোৰ একদম থাম দুম ভাঙি চিঙি শেষ কৰি পেলালে তেতিয়া আপুনি পুৰা মনত ৰাখি থব যে যদি কোনোবা সৰু ল'ৰা ছোৱালী ঘৰত আহে তেতিয়াহ'লে লগে লগে সেই বস্তুবোৰ সব তালা তুলা মাৰি পেলাই থৈ দিব হয়নে এই কামটো আমাৰ প্ৰতিৰক্ষা সিস্টেম মানে আমাৰ ইমিউনিটি সিস্টেমে কৰে আমাৰ ইমিউনিটি সিস্টেমে হেনেকুৱাকৈ জানি পেলাই মানে পুৰা মেমৰিত থৈ দিয়ে ঠিক আছে এতিয়া আমাৰ এই বৰ্তমান কোভিড-19 যেটো ডিজিজ এইটো হ'ল কন্টাজিয়াছ ডিজিজ এতিয়া মই এই হাৰ্ড ইমিউনিটিটো কেনেকৈ এই বেমাৰটো ভাল হোৱাত বা নোহোৱাত হেল্প কৰে মই কৈ আছো হাৰ্ড ইমিউনিটিটোৰ কথাটো এটা মই সৰু এক্সাম্পলত আপোনাক বুজাইছো ওকে ধৰি লওক আপুনি এটা অফিস বনাইছে অফিসটোত আপুনি বহুত বেছি কনফিডেন্সিয়েল ডাটাত হৈছে আৰু অফিসটো চাৰিওফালে ওয়াল দিছে ধুনীয়াকৈ আৰু তাতে সিকিউৰিটি কেইজনমান আনি থৈছে আপোনালোকে ভাবিছে যে বহুত মানে কনফিডেন্সিয়েল ডাটা কিন্তু তাতে বহুত বেছি এটাক নহবও পাৰে সো আপুনি আনি পেলাই থৈ দিলে ঠিক আছে আৰু যিকেইজন সিকিউৰিটি আনিলে সিকিউৰিটি কেইজন ওয়েল ট্ৰেইন মানে ধুনীয়াকৈ বন্দুক চন্দুক চলাব জানে তেওঁলোকক যেনেকৈ ট্ৰেইনিং দিয়া হৈছিল ট্ৰেইনিঙত পুৰা পাৰ্গত আনি পেলাই থলে তেতিয়া কি হ'ল প্ৰথমবাৰ এটা মানে শত্ৰুপক্ষই আহি পেলাই এনিমি আহি এটাক কৰিলে এতিয়া এনিমি কেইটাৰ এটাক কৰা ষ্টাইল এনেকুৱা আছিল যিকিটা ষ্টাইল এই সিকিউৰিটি কেইটা ট্ৰেইনিঙৰ টাইমত শিকোৱা হোৱা নাছিল তো সিকিউৰিটি কেইটা ট্ৰেইন দে আছিল কেইটামান স্পেসিফিক বিশেষ স্কিলত বিশেষ দক্ষতাত হিহঁতক স্কিল কৰা হৈছিল কিন্তু হিহঁতৰ এক্সপিৰিয়েন্স নাছিল ৰাইট তেতিয়া প্ৰথমবাৰ আহতে হয়তো গোটেইজনে মৰিব পাৰে নতুবা কেইজনমান বাচিব বাকি কেইজন মৰিব আৰু হিহঁতে যিকেইজন বাচিব সেইকেইটা এক্সপিৰিয়েন্স হৈ যাব যে ও আচ্ছা এনেকুৱা কৰিলে মানে আমি ইহঁতক পৰা বচাব পাৰিম ঠিক আছে তেতিয়া সেকেন্ড টাইম আপুনি আৰু কি কৰিব আনিলে কেইজনমান বেছিকৈ সিকিউৰিটি আনি পেলাই থলে বেছিকৈ সিকিউৰিটি আনিলে কিন্তু বেছিকৈ যিকেইজন সিকিউৰিটি আনিলে সেইকেইজনে ভালকৈ নাজানে যে কি হ'ব কিন্তু কেইজনমান সিকিউৰিটি যে প্ৰথমবাৰ বাচি গৈছিল সেইকেইজনে সেকেন্ড টাইম যদি এটাক কৰিব আহে তেতিয়াহ'লে লগে লগে আগত আহিব ফ্ৰণ্ট লাইনত আহি পেলাই পুৰা ধুনীয়াকৈ ৰক্ষা কৰিবৰ কাৰণে ট্ৰাই কৰিব তেতিয়া নতুন সিকিউৰিটি কেইজনে দেখিব ও আচ্ছা এনেকৈ কৰা হয় তাৰ মানে এবাৰ সিকিউৰিটি কমকৈ মৰিব আৰু মানে বেছিকৈ সিকিউৰিটিৰ এক্সপিৰিয়েন্স হ'ব এবাৰ আৰু তাৰ পিছত থাৰ্ডত মানে যদি আৰু আকৌ সেকেন্ড থাৰ্ড টাইম এটাক হ'ব লগা হয় তেতিয়া ধৰক আপুনি নতুন আৰু কেইজনমান সিকিউৰিটি আনি থৈছিল আগে তেতিয়া সেকেন্ড টাইমত যিমান এটাক হৈ পেলাই সিকিউৰিটি বাচি গৈছিল সেই গোটেইখিনিয়ে একদম পুৰা ফুল্লি এক্সপিৰিয়েন্স হৈ গ'ল যে ইহঁতে শত্ৰুপক্ষই এনেকৈ এটাক কৰিব পাৰে মানে সিহঁতে পুৰা ৰেডি থাকিব যে কিবা কাৰণত যদি এটাক কৰিব হয় তেতিয়াহ'লে আমি এনেকৈ যদি যাওঁ তে হৈ যাব ঠিক আছে তেতিয়া থাৰ্ড টাইমত যদি এটাক কৰিব হয় তেতিয়াহ'লে খুব কম ক্ষতি হ'ব মানে খুব কম আপোনাৰ সিকিউৰিটি মৰিব বা এনেকুৱাকৈ বাচি যাব বহুতখিনি সিচুৱেশ্যন ঠিক তেনেকুৱা আমাৰ বডিটো হয় ধৰি লওক আমাৰ এটা গ্ৰুপ অফ পিপল আছে মানে কেইজনমান মানুহ আছে যিকেইজন মানুহৰ দেহত মানে একদম পুৰা হেলথি মানুহ সিহঁতৰ এই বেমাৰটো হোৱা নাই সিহঁতৰ দেহটোৱে নাজানে সিহঁতৰ প্ৰতিৰক্ষা সিস্টেমটো নাজানে যে এই বেমাৰটো কি বস্তু ওকে তেতিয়া এই মানুহকেইজনৰ মাজত যদি সেই বীজাণুটো আহি পায় কিবা কাৰণত তেতিয়াহ'লে গোটেইকেইজন মানুহ সেই গ্ৰুপটোত যিমান মানুহ আছে চব কেইজন আক্ৰান্ত হৈ যাব হয়তো তাৰে পৰা কেইজনমান বাচিব কেইজনমান মৰি যাব কিন্তু যিকেইজন বাচিব সেইকেইজন মানুহক যদি আৰু বেলেগ ঠাইত লৈ যোৱাৰ পিছত তাতে আৰু এটা মানুহৰ গ্ৰুপ আছে সেই গ্ৰুপত যদি আৰু সেই ভাইৰাছটো আহে তেতিয়াহ'লে আগৰবাৰত যে বাচি গৈছিল সেই বাচি যোৱা মানুহখিনিৰ কিন্তু আৰু তেতিয়া বেমাৰ নহয় আৰু সেই বাচি যোৱা মানুহখিনিৰ পৰা এটাৰ পৰা বিয়পি নাযায় প্ৰথমবাৰ যেনেকৈ এটাৰ তাত হোৱাৰ লগে লগে পুৰা বিয়পি গৈছিল স্পীডত ইয়াত বিয়পি যোৱাৰ হাৰটো কমি যাব
ঠিক আছে কাৰণ একবাৰ ভাল হৈ উঠাৰ পিছত এবাৰ বেমাৰৰ পৰা ভাল হৈ উঠাৰ পিছত মানুহখিনি ষ্ট্ৰং হৈ যাব মানে ইমিউনিটি চিষ্টেমটো অলৰেডি গম পাব যে আচ্ছা এনেকুৱাকৈ হ'ব পাৰে গতিকে ঠিক আছে আমি বচাব পাৰিম তেনেকৈ কেইজনমান মানুহ বাচি যাব ছেকেণ্ড টাইমত অলপমান স্প্ৰেড কমি যাব আৰু সেনেকৈ স্প্ৰেড কমি যাই পেলাই কেইজনমান মানুহ আকৌ তাতেও বেছিকৈ ডেভেলপ হ'ল ন ছেকেণ্ড টাইমতো এতিয়া এই ছেকেণ্ড টাইমৰ আৰু ফাৰ্ষ্ট টাইমৰ যিখিনি মানুহ বাচি গৈছিল যাৰ ইমিউনিটি ডেভেলপ হৈ গৈছিল এতিয়া সেই মানুহখিনি যেতিয়া তাতে এখন সমাজত এটা এৰিয়াত থাকিব তাত যদি আকৌ এবাৰ সেই বীজাণুটো এটাক কৰে তেতিয়া কি হ'ব এইবাৰ স্প্ৰেড হোৱা স্পীডটো বহুত কমিব কাৰণ বেছিভাগ মানুহে অলৰেডি ইমিউনিটি চিষ্টেম মানে সিহঁতৰ বডিয়ে জানেই যে এইটো বেমাৰৰ পৰা কি কৰিব লাগে তেতিয়া বহুত কমকৈ বিয়পিব সিহঁতৰ বেমাৰটো নহ'বই বহুতৰ তাত গতিকে যিকেইজনৰ তাত হ'ব সেই মেক্সিমাম ভাল হৈ আহিব এতিয়া এই চিষ্টেমটোকে কয় হাৰ্ড ইমিউনিটি চিষ্টেম মানে সমাজত যদি গোটেই মানুহখিনিক এৰি দিয়া হয় এই বেমাৰটোৰ মুখামুখি কৰাই দিয়া হয় তেতিয়াহ'লে কিমানখিনি মানুহ অট'মেটিক ভাল হ'ব আৰু কিমানখিনি মানুহ মানে মৰিব সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰি যিমানখিনি মানুহ ভাল হ'ব সেই ভাল হোৱা মানুহখিনিক একেলগে মানে আমি কওঁ হাৰ্ড ইমিউনেটেড ঠিক আছে সেইখিনি মানুহৰ হাৰ্ড ইমিউনিটি আহি গ'ল এনেকুৱাকৈ কওঁ এতিয়া এই বস্তুটো টাইৱানত কেনেকৈ হ'ল মানে টাইৱানত হাৰ্ড ইমিউনিটি ডেভেলপ কেনেকৈ হ'ল চাব আপোনালোকে যদি কৰোণা ভাইৰাছৰ গোটেই হিষ্ট্ৰী নাজানে মানে একদম ইয়াৰ চাৰ্চ কফ মাৰ্চ কফ আমাৰ যেনেকৈ ক'ভিড-19 বৰ্তমান এনেকৈ আগতে দুবাৰ হৈ গৈছিল চ' এই চিটুৱেশ্যনটো টাইৱানত আগতে হৈছিল আগতে হোৱা কাৰণে টাইৱানৰ মানুহৰ মেক্সিমামৰ সেই চাৰ্চ কভৰ ক্ষেত্ৰতে ভেকচিন লোৱা আছে গতিকে অলপমান হ'লেও তেওঁলোকৰ বডিত ইমিউনিটি চিষ্টেম এই কৰোণা ভাইৰাছৰ প্ৰতি অলৰেডি আছে ঠিক আছে সেইকাৰণে ইনফেক্টেড মানে আক্ৰান্ত হোৱাৰ হাৰ বহুত বেছি কমি গ'ল তাত ওকে আৰু তেওঁলোকে প্ৰিভেণ্টেশ্যন আগৰ পৰাই লৈছে খবৰটো শুনিয়ে তেওঁলোকে প্ৰিভেণ্টেশ্যন লৈছিল সেইটো বাৰু বেলেগ কথা সেইটো এটা পলিটিকেল চেপ্টাৰ কিন্তু তাত সেই মানুহখিনিৰ ইমিউনিটি অলৰেডি ডেভেলপ হৈ গৈছিল ঠিক আছে এতিয়া ভাৰতত এই কৰাটো কিয় মানে দিগদাৰ হ'ব ভাৰতত কৰিব পাৰিব নে নোৱাৰে একচুৱেলি বৈজ্ঞানিকবোৰে কোৱাৰ পিছত ভাৰত চৰকাৰে কিয় নোৱাৰে বুলি কৈছিল কিয় জানেনে আমাৰ ডাঙৰ প্ৰব্লেমটো হ'ল আমাৰ ভাৰতত অলমষ্ট 60% মানুহ মানে ডেকা চাম যুৱক ঠিক আছে কিন্তু যুৱক হ'লেও আমাৰ মেক্সিমাম যুৱকৰে বহুত বেছি বেমাৰ আছে কেনেকুৱা এটা হাইপাৰ টেনশ্যন ডিপ্ৰেশ্যন ডায়েবেটিছ কিবা কানি সেনেকুৱা আছে মানে আপোনাৰ 40-50 তলৰ এজৰ মানুহখিনি গতিকে এনেকুৱা বেমাৰবোৰৰ ক্ষেত্ৰত যদি বেলেগ এটা বেমাৰে এটাক কৰে লগে লগে মৰি যাব মানুহটো ঠিক আছে তাৰপিছত আমাৰ হস্পিটেলৰ বেড ইমান বেছি মানে আমি হস্পিটেলৰ ক্ষেত্ৰত বহুত বেছি উন্নত নহয় যদি ধৰক আপুনি এনেকুৱা কৰিলে মানে কোভিড এই হাৰ্ড ইমিউনিটি ডেভেলপ কৰাবৰ কাৰণে কি কৰিব লাগিব মেক্সিমাম মানুহক সমাজত এৰি দিব লাগিব বাহিৰত ওলাই আহিব দিব লাগিব সেই বেমাৰটোৰ মুখামুখি হ'ব দিব লাগিব যে তাৰ বেমাৰটো হওক বেমাৰটো হোৱাৰ পিছত নেচাৰেলি সি কেনেকৈ ভাল হয় তাৰতো ভেকচিন বৰ্তমান নাই একো গতিকে এই বস্তুটো যদি এনেকুৱা কৰা যায় তেতিয়াহ'লে ডাঙৰ প্ৰব্লেম কি হ'ব আমাৰতো ইমান কৰোৰ জনতা আছে হয়নে ইমান কৰোৰ মানুহক যদি ধৰক হৈ যায় তেতিয়াহ'লে সিহঁতক বেকআপ দিবৰ কাৰণে এই প্লেনটোত বেকআপ দিবৰ কাৰণে ভেকচিন একো ঔষধেই নাই গতিকে একফালৰ পৰা মৰি যাব পাৰে ডাঙৰ কথা এইটো ছেকেণ্ড তাৰপিছত নেক্সট প্ৰব্লেমটো হ'ল আপোনাৰ হিমাচল প্ৰদেশত কি হৈছে ভাল হৈ যোৱা মানুহৰ আকৌ এবাৰ হ'ব ধৰিছে মানে তেওঁলোকৰ ৰিএক্টিভেশ্যন হৈছে গতিকে ভাল হৈ যোৱাৰ পিছতো যদি আকৌ হৈছে মানে সিহঁতৰ ইমিউনিটি ডেভেলপ হয়তো হোৱা নাই এইটো অলপমান বেলেগ টাইপৰ হৈ গ'ল সেইটো এটা প্ৰব্লেম আৰু আপোনাৰ বৰ্তমান এই আমাৰ হেল্থ কেয়াৰ চিষ্টেমত যদি এনেকুৱাকৈ ধৰা যায় মানে এনেকুৱাকৈ এৰি দিয়া যায় মানুহখিনি একদম একফালৰ পৰা মানুহ আহিলে তাতে যদি সোমাই যায় হেল্থ কেয়াৰ চিষ্টেমত চব শেষ হৈ যাব গতিকে ইণ্ডিয়াত এইটো ডেভেলপ কৰাটো বহুত বেছি ডাঙৰ প্ৰব্লেমেই হয় কিন্তু এটা টাইমত যদি এনেকুৱা হৈ যায় যে ডেভেলপ নহ'ল তেতিয়াহ'লে হাৰ্ড ইমিউনিটিটোৱে একমাত্ৰ উপায় হিচাপে বাছি ৰৈ যাব তেতিয়া মানে এনেকুৱা হ'ব কথাটো যে যিমান মানুহ আছে এৰি দিলে চবকে ওলাই আহিব দিলে আপুনি ওলাই আহিল মই ওলাই আহিলোঁ কাৰোবাৰ হ'ল হোৱাৰ পিছত ধৰক সেই মানুহজন মানে এই ডাৰউইনে কৈছৰ দৰে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যোগ্য বসুন্ধৰা সেয়ে হ'ব নহ'লে একফালৰ পৰা মৰি যাব যিখিনি বাচিব সেই বাচি যোৱা মানুহখিনি বেলেগ মানে সিহঁতৰ ইমিউনিটিৰ ওপৰত কাম কৰি ৰিচাৰ্চাৰে কাম কৰিব পাৰিব চ' হাৰ্ড ইমিউনিটিটো এইখিনিয়ে বস্তু আমাৰ বডিৰ লগত এটা ৰিলেটেড চিষ্টেম আশা কৰোঁ বস্তুখিনি বুজি পালে আপুনি আৰু বৰ্তমান ভাৰত চৰকাৰে মোৰ মতে ভাৰত চৰকাৰে এটা কৰিব লগা কাম হ'ল মানে লকডাউন বেছিকৈ ইনক্ৰিজ কৰি পেলাই পূৰা ধুনীয়াকৈ চবকে একফালৰ পৰা মাছ টেষ্টিং কৰাব লাগে মানে চবৰে টেষ্টিং কৰাবই লাগে মেক্সিমাম হেৰিৰ মানুহৰ তেতিয়া আপোনাৰ ওলাব কিমান মানুহ ভাল হৈছে কিমান মানুহ কি হৈছে গোটেইখিনি তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব